হায়াৰ ছেকেণ্ডাৰী প্লেটিনাম জুবলি উদযাপন কৰিছে। ইয়াত উপস্থিত হৈ আনন্দিত হৈছোঁ। এই হায়াৰ ছেকেণ্ডাৰীখনৰ পৰাই বহুখিনি আমাৰ মানৱ সম্পদ কৰিবলৈ সক্ষম হৈছে। তো এইকাৰণে এইখন হায়াৰ ছেকেণ্ডাৰী বিদ্যালয় যিসকলে স্থাপন কৰিলে এই ব্যক্তিসকলক মই আজি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু যিসকলে আজিলৈকে এই বিদ্যালয়ত কাম কৰি শিক্ষাদান কৰি বহুতখিনি ছাত্ৰ ছাত্ৰীক আজি মানৱ সম্পদ হিচাপে গঢ় দিলে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। আৰু আজিৰ সময়ত যিসকলে আজি ইয়াত শিক্ষক হিচাপে নন টিচিং ষ্টাফ হিচাপে আৰু লগতে ইয়াত ছাত্ৰ ছাত্ৰী হিচাপে ইয়াত আছে সকলোলৈ মই প্লেটিনাম জুবলিৰ শুভেচ্ছা জনাইছোঁ। আৰু এইখন বিদ্যালয় আমাৰ নামনি অসমৰ পশ্চিম প্ৰান্তৰ খুব এটা ইম্পৰ্টেণ্ট হায়াৰ ছেকেণ্ডাৰী এটা বিদ্যালয় হয়। এইখন বিদ্যালয়ত অসম চৰকাৰৰ পৰা ভাল আঁচনি দিবৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঠিক কৰিছে। আমাৰ MLA ডাঙৰীয়াই এইটো ঘোষণা কৰিব। ইয়াৰ লগতে আমি কাউন্সিলৰ তৰফৰ পৰা মই সোনকালে কম দিনৰ ভিতৰতে এটা কাউন্সিলিং চেণ্টাৰ ইয়াত স্থাপন কৰিম উইথ লাইব্ৰেৰী আৰু ৰিডিং ৰুম ফেচিলিটি। আৰু ইয়াত 2টা ৰুম কাউন্সিলিং ৰুম থাকিব য'ত ছাত্ৰ ছাত্ৰীসকলে কণ্টিনিউলি ইয়াত কাউন্সিলিং কৰিব পাৰিব। আছোঁ NEP-টো আমি ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমাৰ নিজা কমিটি আমি গঠন কৰিছোঁ। আৰু NEP-ৰ লগত সংগতি ৰাখি আমি আৰু নিজৰ বড়োলেণ্ড কাউন্সিলৰ আণ্ডাৰত আমি এটা শিক্ষানীতি বনাইছোঁ, যিটো নেকি মোৰ মানে ফ'কাছ অন ভকেশ্যনেল এণ্ড স্কিল। ভকেশ্যনেল আৰু স্কিলত আমি বেছি গুৰুত্ব দিছোঁ, কাৰণ ছাত্ৰ ছাত্ৰীয়ে নৰ্মেলি যিটো ক্লাছ কৰি আছে, নৰ্মেল আৰু ফৰ্মেল যিটো এডুকেশ্যন লৈ আছে, তাত বহুত গ্ৰেজুৱেট আমাৰ বছৰি ওলাই আছে, ভাল ভাল গ্ৰেজুৱেট, কিন্তু তেখেতসকল এমপ্লয়েবল নহয়। সেইকাৰণে গ্ৰেজুৱেট হোৱাৰ লগতে এজন ছাত্ৰ বা ছাত্ৰীয়ে কেনেকৈ এমপ্লয়েবল হ'ব পাৰে, ইয়াৰ কাৰণে কিছুমান এডিশ্যনেল কাম আমি কৰিবলৈ গৈ আছোঁ। আৰু সেইটোৰ কাৰণে আমি এই বছৰে 1000 স্কুল এডাপশ্যন কৰিবলৈ গৈ আছোঁ। আৰু অহা বছৰ বা 3 বছৰৰ ভিতৰত 4000 স্কুল আমি এডাপশ্যন কৰিম। আৰু প্ৰত্যেকটো বিদ্যালয়তে আমি এজন ব্যক্তি দি পেলাই সেই বিদ্যালয়ক মনিটৰিং কৰা, সেই বিদ্যালয়ক ষ্ট্ৰেংথেন কৰা, সেই বিদ্যালয়ক ছাপোৰ্ট কৰা, এই কামবিলাক আমি কৰি যাম। TIত কাউন্সিলিং চেণ্টাৰ থাকিব। হায়াৰ ছেকেণ্ডাৰী হাইস্কুলত প্ৰত্যেকটো কাউন্সিলিং চেণ্টাৰ থাকিব। তাত লাইব্ৰেৰী থাকিব, যিটো লাইব্ৰেৰীত নট অনলি টেক্সট বুক, আমাৰ বিভিন্ন এণ্ট্ৰেঞ্চ পৰীক্ষা দিয়াৰ কাৰণে মেডিকেল, ইঞ্জিনিয়াৰিং, বিভিন্ন এণ্ট্ৰেঞ্চ পৰীক্ষা দিয়াৰ কাৰণে NDA, এই চব কিতাপ পত্ৰ ৰেফাৰেঞ্চ বুকবিলাক ইয়াত থাকিব উইথ ইণ্টাৰনেট ফেচিলিটি। চাওক, আমি এইটো তেখেতসকলৰ চাকৰিটো দিয়াৰ পক্ষতে আছোঁ, কিন্তু যিসকল CSB নাই, চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড বা নিয়ম নীতিৰ মাজেৰে হোৱা নাই, এই চাকৰিটোতো দিব নোৱাৰে। তো যিখিনি নিয়ম নীতিৰ মাজেৰে হৈছে, এইটো আমি এই বছৰৰ ভিতৰতে ৰেগুলাৰ কৰাৰ কাৰণে আমি গৈ আছোঁ। আৰু যিসকল নিয়ম নীতিৰ মাজত হোৱা নাই, সেইটো আমি পুনৰ ইণ্টাৰভিউ পাতিব লাগিব বা কিবা এটা কৰিব লাগিব, এইটো আমি চাই আছোঁ। ৰাজ্য চৰকাৰৰ সেইটো পলিচি, ৰাজ্য চৰকাৰৰ পলিচি হিচাপে ৰাজ্য চৰকাৰে আগবঢ়াইছে। এইটো আমাৰ কাউন্সিলত তেনেকুৱা এতিয়ালৈকে বহুত ডাঙৰ একো ইম্পেক্ট বা এফেক্ট আমি দেখিবলৈ পোৱা নাই। আমি বহুত সোনকালে টেট পাতিবলৈ গৈ আছোঁ। আমাৰ যিখিনি ভেকেণ্ট পষ্ট আছে ME বা LP বা হাইস্কুলৰ কাৰণে আমি সোনকালে টেট পাতিবলৈ গৈ আছোঁ। ইয়াৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে আমাক অনুমোদন দিছে। টেটটো পাতিব পৰাৰ লগে লগে, টেট অনুষ্ঠিত হোৱাৰ পিছতে ভেকেণ্ট পষ্ট যিমান আছে সেইটো আমি গোটেই ভেকেণ্ট পষ্টত আমি মানে ফিল আপ কৰিম। ছাৰ, মহাৰাজত